आमसुआ गसाइगावआव आसाम मिजोरामनि जाथायनि सायाव गोख्रों सोमावसारदों। गसाइगावआव आमसुजों लोगोसे गुबुन गुबुन दोलो आफादफोरा आसाम आरो मिजोराम सीमा जेंनाखौ लानानै मिज' पुलिसआ गुलि गावहरनाय जाथायाव आसामनि सा 7 पुलिस मावफारियाफोरखौ गावथारनायनि हेंथायै गोख्रों सोमावसारदों। सोनाब क'क्राझार जिल्ला आमसुनि दैदेननायाव गसाइगाव पद्मबिल 31 नं राजा लामायाव मिजोरामनि गिबि मन्थ्रि जरामथांगानि हेंथायै सोमावसारनायजों लोगोसे बिथांनि मुसुखाखौ सावनानै रागा जोंनाय फोरमायो। गुबुन फारसेथिं आसामनि नखर मन्थ्रि आरो गिबि मन्थ्रि हिमन्त बिश्व शर्मानि सरकारा रायजोखौ मोजाङै सामलायनो हायैयाव दुखु मोननाय फोरमायो। मिजो दुर्बृत्त বুলি কম আমি মিজো দুৰ্বৃত্তই আমাৰ অসম প্ৰশাসনৰ 7জনকৈ পুলিচ বিষয়াক গুলিয়াই হত্যা কৰিলে। তো ইয়াত আমি আমচুৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। সিহঁতৰ পৰিয়ালকো আমি আমাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। নেদেখাজনে যাতে সিহঁতৰ অন্তৰত যাতে ধৈৰ্য সহ্যৰ গুণাধিকাৰী কৰি দিব পাৰে সেইখিনি আশা কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে যাতে আমাৰ অসমৰ পৰা এজনো পুলিচ বিষয়া মিলিটাৰীয়ে হওক আৰ্মিয়ে হওক আমাৰ অসম পুলিচে হওক যাতে দুৰ্বৃত্তৰ হাতত প্ৰাণ দিব লগা নহয় তাৰ কাৰণে চৰকাৰে যাতে সতৰ্কতা অৱলম্বন কৰে। আৰু যদি ইচ্ছা কৰে এই সমস্যা এসপ্তাহৰ ভিতৰত সমাধান হৈ যাব। কিন্তু আচলতে এইটো এটা ৰাজনৈতিক মেৰপাক বুলি বনাই থৈ দিছে। অসম চৰকাৰখনে বৰ্তমান অসমখনত একত্ৰিত কৰাৰ কাৰণে হিন্দু মুছলিম গৰু এইবিলাক ৰাজনীতি বাদ দি অসমক একত্ৰিতৰ বান্ধন খাই যাতে বেলেগ কোনোবা দুষ্কৃতিকাৰীয়ে অসম তথা অসমীয়া যুৱকক বা অসমৰ প্ৰশাসনক যদি কোনোবা এনেকুৱা ধৰণৰ হত্যা কৰে যাতে আমি অসমৰ গোটেই ৰাইজ একত্ৰিত হৈ হিন্দু মুছলিম গোটেইখিনি আমি একত্ৰিত হৈ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব পাৰোঁ। তাৰ কাৰণে মই অসম জনসাধাৰণক অনুৰোধ জনালোঁ আমচুৰ তৰফৰ পৰা। যিটো চৰকাৰে জাতি মাটি আৰু ভেটিৰ কথা শ্লোগান দিয়ে, জাতি মাটি ভেটিৰ শ্লোগান দি পেলাই চৰকাৰত আহিলে সেই চৰকাৰখন থকা অৱস্থাতে আজি মিজোৰামৰ নিচিনা এটা সৰু এটা ৰাজ্যই আমাৰ অসম পুলিচৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰি 7জনকৈ আজি নিৰীহ অসম পুলিচক গুলিয়াই হত্যা কৰা কাৰ্যৰ লগত মই মানে আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে আমি ক'ব কাৰণে বাধ্য যে এই ঘটনাৰ লগত কোনো ফালেদি হ'লেও অসম চৰকাৰ সম্পূৰ্ণৰূপে দায়ী। তাৰ কাৰণ আপোনালোকে জানে যে অসমখন আজি 6টা ৰাজ্যক প্ৰতিনিধিত্ব কৰে আৰু সেই ৰাজ্যবিলাকৰ প্ৰশাসনে যদি আমাৰ অসম প্ৰশাসনক গুলিওৱাৰ সাহস কৰে তেতিয়াহ'লে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে আমাৰ অসমৰ কিছুমান বৰমূৰীয়া ইয়াৰ লগত জড়িত আছে। আৰু কালি এটা কথা আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত আপোনালোকে প্ৰত্যক্ষ কৰিছে, আমিও প্ৰত্যক্ষ কৰিছোঁ। আজি আমাৰ অসমৰ চিফ মিনিষ্টাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কথাটো ক'লে যে ভাৰত চৰকাৰে যদি নিৰ্দেশনা দিয়ে তেতিয়াহ'লে আমি গুৱাহাটীৰ পৰা আদি কৰি নলবাৰীলৈকে মিজোৰামক গতাই দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ। বৰ ৰহস্যজনক আৰু পৰিতাপৰ কথা যে অসমৰ মাটি অসমৰ নহয়। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিছে অসমৰ মাটি অসমৰ নহয় ভাৰতবৰ্ষৰ হয় তেতিয়াহ'লে নিজে পদত্যাগ কৰক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অসমখনক ঘোষণা কৰক। তেতিয়াহ'লে অসমত মুখ্যমন্ত্ৰী থকাৰ কোনো দৰকাৰ নাই। অসমত আৰু বিভিন্ন ধৰণৰ যিবিলাক মন্ত্ৰী মিনিষ্টাৰ আছে সেইবিলাক থকাৰ কোনো প্ৰয়োজনীয়তাই অনুভৱ নকৰোঁ। যদি কয় যে অসমখন ভাৰতবৰ্ষৰ মাটি তেতিয়াহ'লে ভাৰতবৰ্ষৰ নেতৃত্বত কেন্দ্ৰীয় শাসিত অঞ্চল বনাই দিব লাগে। গতিকে আমি তীব্ৰভাৱে ইয়াত নিন্দা জনাইছোঁ আৰু গৰিহণা জনাইছোঁ যে এতিয়াও সময় আছে। আপোনালোকে যিটো শ্লোগান দিছে এই শ্লোগানত আপোনালোকে অটুট থাকক আৰু আমাৰ অসমৰ যি 6জনকৈ প্ৰশাসনৰ পুলিচ বাহিনীয়ে ইয়াত টেষ্ট দিব লগা হ'ল, যদি আপুনি চিফ মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যদি আপোনাৰ অন্তৰত অলপো বেদনা সিহঁতৰ কাৰণে আছে তেতিয়াহ'লে আপুনি অনতিপলমে ইয়াৰ কঠোৰ ব্যৱস্থা এটা হাতত ল'ব লাগে। আজি ভাৰত চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেদি মিজো চৰকাৰক এটা উপযুক্ত শিক্ষা এটা দিব বুলি আপোনাৰ ওচৰত গোটেই অসমৰ জনসাধাৰণে কিন্তু বিচাৰি আছে। কেতিয়াবা দেখা যায় চাইনাৰ পৰা আহি আমাৰ ভাৰতবৰ্ষৰ মাটি সিহঁতে লৈ লৈছে, কিন্তু তাতো ভাৰতবৰ্ষৰ কাণসাৰ নাই। আজি অসমত এইটো নতুন নহয়, বিভিন্নবাৰ কিন্তু অসমৰ মাটিত এনেকৈ সিহঁতে কব্জা কৰিছে। আৰু অসমৰ যিবিলাক জনসাধাৰণ আছে বৰ্ডাৰ অঞ্চলত যিবিলাক জনসাধাৰণ থাকে সেই জনসাধাৰণৰ ওপৰত কিন্তু কেতিয়াবা নগা দুৰ্বৃত্তই, কেতিয়াবা মিজো দুৰ্বৃত্তই, কেতিয়াবা কাৰ্বি দুৰ্বৃত্তই হত্যাকাৰৰো বহুত প্ৰমাণ আদি আমাৰ হাতত আছে। কিন্তু কোনো ধৰণৰ কিন্তু ইয়াত আমি অসম চৰকাৰে ব্যৱস্থা হাতত লোৱা দেখা নাই। অসমৰ অসমীয়া জনসাধাৰণে কিন্তু খুব সোনকালে
অসমৰ জনসাধাৰণৰ মনৰ পৰা আঁতৰত পেলাই দিব বুলি মই অনুভৱ কৰিছোঁ। আপোনালোকে জানে সিহঁতে যিবিলাক কথা জনসাধাৰণক দিয়ে, সিহঁতক যেতিয়া আপোনালোকৰ নিচিনা মিডিয়াৰ ভাইসকলে প্ৰশ্ন কৰে যে আপোনালোকে এনেকুৱা এটা প্ৰতিশ্ৰুতি দিছিলে, এইটো কৰিছিলে, সেইটো কৰিছিলে, আজিতো সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী হোৱা নাই, ৰূপায়ণ হোৱা নাই, তেতিয়াহ'লে নিজেই কয় সিহঁতে যে এইবিলাক আমাৰ এটা ৰাজনৈতিক জুমলা। গতিকে সিহঁতে মিছা কথা কৈ চৰকাৰত আহিছে, সিহঁতৰ দ্বাৰা অসমখন ডেভেলপ হ'ব বুলি মই কোনো পধ্যেই বিশ্বাস নকৰোঁ। যিসকল আমাৰ অসম পুলিচ ইয়াত শ্বহীদ হ'ব লগা হ'ল, সিহঁতৰ পৰিয়ালে যেতিয়ালৈকে সেই পইচাখিনি আৰু পৰিয়ালৰ মানুহে এটাকে চাকৰি নাপাব, তেতিয়ালৈকে মই ভাবিম যে এইটো এটা জুমলা। হয়তো অসম জনসাধাৰণক সন্তুষ্ট কৰাৰ ক্ষেত্ৰতেই এইখিনি জুমলাবাজি কথা তেখেতে কৈছে। কিন্তু ধন্যবাদ তেতিয়া দিম যেতিয়া এটা ফেমিলিয়ে 50 লাখ টকাকৈ আৰু এটা ফেমিলিত এটা চৰকাৰী চাকৰি দিয়া হ'ব।